বন্ধুসকল স্বাগতম জনাইছো মোৰ A to Z আছামিছৰ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল আপোনালোক হয়তো সকলোৱে জানে যোৱাকালি অৰ্থাৎ সোমবাৰে উচ্চতৰ মাধ্যমিকৰ কলা শাখা, বাণিজ্য শাখা আৰু বিজ্ঞান শাখাৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰা হয়। কোনসকল ছাত্ৰীয়ে স্কুটি পাব জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সংবাদমেল অনুষ্ঠিত কৰি উত্তীৰ্ণ আৰু স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনায়। লগতে তেওঁ কয় যে সোমবাৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীয়ে স্কুটি নাপাব। আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা কাট অফ মাৰ্ক থাকিব লাগিব।